বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোণা ভাইৰাছ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰে দেশখনত ঘোষণা কৰিছে লকডাউন। আৰু অসমতো তাৰ সমান্তৰালভাৱে 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ 5 দিনীয়াকৈ ঘোষণা কৰা হৈছে লকডাউন। আৰু এই লকডাউনৰ প্ৰতি সঁহাৰি জনাই কাকপথাৰৰ নিচেই কাষতে থকা হুঞ্জান গাঁৱৰ জনসাধাৰণেও গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। মহামাৰীৰ পৰা আমি বাচি থাকিবৰ কাৰণে আজি হুঞ্জান গাঁও সমূহ ৰাইজে মিলি যুৱ সংঘই মিলি আমাৰ হুঞ্জানত প্ৰৱেশ কৰা সকলোবিলাক মুখ্য ৰাস্তা আমি বন্ধ কৰি দিছোঁ, যাতে ইয়াত কোনো বাহিৰা মানুহ আহি প্ৰৱেশ কৰিব নোৱাৰে আৰু আমাৰ গাঁৱৰ মানুহ যাতে বাহিৰৰ পৰা বাহিৰলৈ যাব নোৱাৰে। এই লকডাউনৰ সময়ছোৱাত যাতে বহিৰাগত কোনো লোক আহি গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে, সেইবাবে তেওঁলোকে 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ গাঁওখনৰ মুখ্য দুৱাৰসমূহ বন্ধ কৰি দিছে। আৰু হুঞ্জান যুৱ সংঘৰ তত্বাৱধানত গ্ৰহণ কৰা হৈছে এই প্ৰশংসনীয় পদক্ষেপ। বিভিন্ন ঠাইৰ পৰা ব্যক্তিবোৰ আহে, মানুহবোৰ আহে, তাৰ দ্বাৰা যদি আমাৰ ইয়াত কেনেবাকৈ এই ভাইৰাছটো যদি লয় বা থিতাপি ল'ব লগা হয়, তেনেহ'লে আমাৰ গোটেই গাঁওখনৰ অৱস্থা বেয়া হৈ যাব। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আগতীয়াকৈ আমি আমাৰ গাঁওখনক ছেফ কৰিবৰ কাৰণে, গাঁওবাসীক ছেফ কৰিবৰ কাৰণে আমি এই ৰাস্তাটো বন্ধ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।